প্ৰথমতে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেল ৰূপালী বন গোস্বামী বেজবৰুৱালৈ বিয়ানামৰ আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে। আজি আপোনালোকলৈ খুব দুখ লগা এটা বিয়ানাম লৈ আহিছোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। যদি ভাল লাগে আপোনালোকে তেতিয়াহ'লে লাইক কমেণ্ট কৰিব আৰু মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব বুলি মই আশা কৰিছোঁ। নতুন নতুন বিয়ানাম মই আনি থাকিম আপোনালোকৰ মাজলৈ, গতিকে নতুন নতুন বিয়ানাম শুনি থাকিবলৈ হ'লে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি থ'ব। তেতিয়াহ'লে আহকচোন আজিৰ বিয়ানামটো শুনো। জীৱন এখন ডাঙৰ নৈ পাৰ হ'বা কেনেকৈ, এইখন বাইদেউ লোকৰ ঘৰ চলাই নিবা কেনেকৈ। নৈৰ পানী বাঢ়িব গৰা খহি পৰিব, বিহু পূজা আহিলে মালৈ মনত পৰিব, মালৈ মনত পৰিব শাহুকে গৈ সুধিব, যাওঁনে মা ঘৰলৈ ঘৰৰ খবৰ ল'বলৈ। শাহুৱে উত্তৰ দিব মনত বেজাৰ লগাকৈ, নোৱাৰ তই যাবলৈ ঘৰৰ খবৰ ল'বলৈ। মা দেউতা মৰা নাই তোলৈ খবৰ অহা নাই, মা দেউতা মৰিব তোলৈ খবৰ আহিব। দেউতাই সজাইছে চোতালত ৰভা, সমাজ পাতি আজি দিব যে বিয়া, সমাজ সাক্ষী কৰি দিব যে বিয়া, ৰামচন্দ্ৰক লগত লৈ কৰাব সেৱা। ৰভাৰে তলতে হোমৰে ভেটি, আমখৰি গোটাইছে যজ্ঞলৈ বুলি, ৰামচন্দ্ৰক মাতিছে কন্যা দান দিব, আজি দেউতাই তোমাক লোকক চমজাব। মায়ে মাতিছে আয়তীসকল, নুৱাব ধুৱাব বেইৰে তলত, পঞ্চামৃত খুৱাব পাকঘৰত গৈ, উলিয়াই পঠাব ৰামৰ যজ্ঞলৈ। গোত্ৰ ছিঙি দেউতাই সম্প্ৰদান দিব, দুৱাৰ ধৰি মায়ে উলিয়াই দিব, সম্প্ৰদান কৰিব কুশবন ছিঙি, গোত্ৰ ছিঙিব মন্ত্ৰ মাতি, অগ্নিক সাক্ষী কৰি গোত্ৰ ছিঙিব, কাইলৈ পুৱা তোমাক লোকে লৈ যাব, বংশ পৰিয়ালে এৰিব মৰম,
মৰিলেও নিদিয়ে এসাঁজ ভাত লঘোণ পাহাৰৰ কাষৰে নৈ জুৰি জান মৰমৰ বাইদেউ পাতাচোন কাণ গছৰ ডাল ভাগি যায় গুটিৰে ভৰত কেইটামান কথা কওঁ ৰাখিবা মনত জীয়াৰী জীৱনৰ বিয়লি বেলা বোৱাৰী জীৱনক আদৰি ল'লা এতিয়া পালেহি দাম্পত্যৰ কাল যৌৱনৰ নিচিনা নেলাগে ভাল মুক্ত যৌৱনকাল বিদায় দি দিলা সংসাৰ মায়াৰ জালত আবদ্ধ হ'লা লুইত ব্ৰহ্মপুত্ৰ মাজত মাজুলী চলাব লাগিব লোকৰ ঘৰখনি পিন্ধিব লাগিব মেখেলা চাদৰ ভাঙিব লাগিব শাহুৰে জগৰ কৰিব লাগিব সকলো কাম ৰাখিব লাগিব ঘৰৰ সন্মান উঠিব লাগিব কুকুৰাৰ ডাকত ল'বগৈ লাগিব বাহনী হাতত সাৰিব লাগিব চোতালৰ জাবৰ পেলাব লাগিব গোহালিৰ গোবৰ ৰান্ধিব লাগিব এচৰু ভাত শুনিব লাগিব কেতেৰা মাত বান্ধিব লাগিব গোহালিৰ গৰু হ'বগৈ লাগিব সবাতকৈ সৰু মাৰিব লাগিব শহুৰৰ জাজ ননন্দে শুনাব কেতেৰা মাত ঘৰৰ সকলোৱে খাই উঠাৰ পিছত খাবগৈ লাগিব সবাৰো শেষত তেতিয়া পৰিব ঘৰলৈ মনত মায়ে ৰাখিছিল মৰমৰ মাজত নাৰী হৈ পৃথিৱীত জন্ম ল'লা নাৰীৰে কৰ্তব্য এইখিনি কৰা মা দেউতা সদায়ে নেথাকে লগত ভাইটিয়েও নকৰে সদায়ে মৰম পালিবই লাগিব সমাজৰ নিয়ম কটাবই লাগিব বোৱাৰী জীৱন। আজিৰ ভিডিঅ'টো ইমানতে সামৰিব খুজিছোঁ।
ভিডিঅ'টো চাই আপোনালোকৰ কেনেকুৱা লাগিলে জনাব যদি ভাল লাগিলে তেতিয়াহ'লে এটা লাইক কৰি থৈ যাবলৈ নেপাহৰিব আৰু মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব বুলি মই আশা কৰিছোঁ আকৌ এটা নতুন ভিডিঅ' লৈ এটা নতুন বিয়ানামৰ সৈতে অতি সোনকালে লগ পাম তেতিয়াহ'লে আজিলৈ আহোঁ ধন্যবাদ